মই কোৱাতকৈ কাম বেছি কৰোঁ, মই হাতে কাম বেছি কৰোঁ। কোৱাত মই ইমান এক্সপাৰ্ট নহয় যদিও বহুত আছে ভাল বক্তা, কিন্তু ভাল বক্তাও মই নহয়, হাতে কামে কৰা মানুহ। চাকৰি কৰাৰ পিছতো আপুনি চাকৰি কৰি চৰকাৰী যি দায়িত্ব আছে, আপোনাক যি দায়িত্ব অৰ্পণ কৰা হৈছে, সেই দায়িত্ব পালন কৰি আপুনি দায়িত্ব পালন কৰাৰ পিছতেও আপুনি সমাজখনৰ বাবে লাগি আছে একেবাৰে। হয়, মই কিন্তু সময়ৰ মূল্য সদায় দিওঁ। মোৰ গোটেই দিনটোৰ মই কি কাম কৰিম আগদিনাখন মই প্লেনিং কৰোঁ। প্লেনিং কৰি মই প্লেনিং মতে কাম কৰি মোৰ ডিপাৰ্টমেণ্টৰ কামখিনি শেষ কৰাৰ পিছত আবেলি পৰত মই ওলাই যাওঁ ছাত্ৰ ছাত্ৰী। ভাল কাম কৰিলে মই আত্মসন্তুষ্টি পাওঁ। বিশেষকৈ আনক যদি সহায় কৰিব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত হওক বা আন ক্ষেত্ৰতো হওক, সহায় কৰিলে মই ব্যক্তিগতভাৱে সুখী অনুভৱ কৰোঁ। এডুকেশ্যন ইজ দ্য বেকবোন অফ দ্য নেশ্যন। দি ম'ৰ ইউ ৰিড, দি ম'ৰ ইউ লাৰ্ণ। গতিকে নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে এনি ফাৰ্ষ্টত ৱাইছ ৱৰ্ল্ডৰ এক বিশেষ অনুষ্ঠান সমন্বয়ত আজিৰ আমাৰ অতিথি হৈছে অসমীয়াৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ, আমাৰ সমাজৰ আদৰ্শ অভিযন্তা আইনুল হক চৌধুৰী। আইনুল হক চৌধুৰী ডাঙৰীয়া, আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি এনি ফাৰ্ষ্ট আৰু ৱাইছ ৱৰ্ল্ডৰ সমন্বয় যি অনুষ্ঠান, সেই অনুষ্ঠানত মোক অতিথি হিচাপে মোৰ মনৰ কথা জানিবৰ কাৰণে তেওঁলোকে মোৰ ওচৰলৈ আহিছে, মোক সম্বৰ্ধনা জনাইছে। মই এই সুযোগতে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই অভিযন্তা হৈও কিয় আজি মই সমাজৰ কাম কৰি আছোঁ বা শিক্ষাৰ ক্ষেত্ৰত বৃহত্তৰ হোজাই জিলাখনৰ লগত কাম কৰি আছোঁ, এই বিষয়েও তেওঁলোকে জানিব বিচাৰি আছে। তেওঁলোকে কিছু প্ৰশ্ন মোক কৰিব, মই আশা ৰাখিছোঁ তেওঁলোকক মই সুযোগ দিম। আপুনি এগৰাকী চাকৰিয়াল, ইয়াৰ পিছত আপুনি এগৰাকী অভিযন্তা। আজি আমি যিমান দূৰ আপোনাক জানো যে আপুনি চৰকাৰী কাম শেষ কৰি, চৰকাৰী যি ডিউটি আছে আপোনাৰ ডিউটি পালন কৰি ইয়াৰ পিছতে আপুনি সমাজৰ বাবে ওলাই আহে। আৰু দেখিবলৈ পোৱা গৈছে যে আমাৰ সমাজত যিসকল ল'ৰা ছোৱালী আৰ্থিকভাৱে দুৰ্বল, যিসকল ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে বা টকাৰ কাৰণে তেওঁলোকে এডমিশ্যন ফিজ হওক বা মাহেকীয়া ফিজ তেওঁলোকে দিব নোৱাৰে, সেইসকল ল'ৰা ছোৱালীক আপুনি বিচাৰি উলিয়াই আনিছে। সেই সময়ত আপুনি যিটো সময়ত এইটো মানৱতাৰ কাম কৰি আছে, ঠিক তেনে সময়ত চৰকাৰী চাকৰিয়াল হওক বা টকা পইচা থকা মানুহে, আপোনাৰ নিচিনা মানুহে এই সময়ত তেওঁলোকৰ বিলাসিতাৰে জীৱন পূৰণ কৰি আছে। তেওঁলোকৰ জীৱনৰ কাৰণে তেওঁলোক দৌৰি আছে বা তেওঁলোকে টকা পইচাৰে তেওঁলোকৰ বিলাসী যি জীৱন কটাব লাগে সেই বিলাসী জীৱন কটাই আছে। কিন্তু আপুনি এই বিলাসী জীৱন নকটাই, আপুনি বিলাসিতাৰে আপোনাৰ জীৱনটো পাৰ নকৰি আপুনি এই আমাৰ সমাজৰ একেবাৰে যিসকল পিছপৰা, যিসকলৰ মানে একেবাৰে আৰ্থিকভাৱে অসহায়, যিসকল আৰ্থিকভাৱে তেওঁলোকে মানে একো কৰিব নোৱাৰে, সেইসকলক আপুনি বিশেষকৈ আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ জৰিয়তে বা আপোনাৰ ব্যক্তিগত টকাৰে হ'লেও বা আপুনি এই আমাৰ সমাজৰ এই অসহায় লোকসকলৰ যি কণ ছাত্ৰ ছাত্ৰী আছে বা যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকক আপুনি যে উলিয়াই আনিছে, উলিয়াই আনি এখন প্লেটফৰ্ম দিব বিচাৰিছে আৰু আপোনাৰ ব্যক্তিগত টকাৰে তেওঁলোকক কৰাই আছে, মানে ইয়াৰ উদ্দেশ্য কি? আপুনি কি মনত ৰাখে, কি লাভ হয় আপোনাৰ এই কামটো কৰাৰ পিছত? হয়, আপুনি সুন্দৰ প্ৰশ্ন কৰিছে। মোৰ জীৱনৰ লক্ষ্য হ'ল যে মই কেৱল শিক্ষিত হ'লে নহ'ব, মোৰ ল'ৰা ছোৱালী শিক্ষিত হ'লে নহ'ব, এই বৃহত্তৰ হোজাই জিলাৰ যিখিনি মেধাৱী ল'ৰা ছোৱালী দুখীয়া, টকা পইচাৰ কাৰণে পঢ়িব নোৱাৰে, তেনেকে ল'ৰা ছোৱালীকো মই মোৰ সন্তানৰ দৰে উচ্চ শিক্ষিত কৰাৰ কাৰণে মই কৃষি নামত 2008 চনৰ দিশত মলম হোজাই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ। সেই বিদ্যালয়ত মই এতিয়াও আপোনালোকে গ'লে চাব ৰেজিষ্টাৰত মই 2009 চনৰ পৰা আজিলৈকে মোৰ দেন 100 ল'ৰা ছোৱালী মই আৰ্থিকভাৱে সহায় কৰিছোঁ। তেওঁলোকৰ কিতাপ পত্ৰ অধ্যয়নৰ যি খৰচ আছিল মই বহন কৰিছোঁ। আজিৰ কথাটো মই ক'ব লগা নাছিল, যদি আপোনালোকে মোৰ ওচৰলৈ আহি গৈছে, মই কিন্তু কাৰোবাক সহায় কৰি এইটো মাইকত কোৱা বা তেনেকুৱা অভ্যাস মোৰ নাছিল বা তেনেকুৱা মই নিবিচাৰোঁ। কিন্তু উপায়হীন আপোনালোকে আহিছে বুলি মোক তেনে প্ৰশ্ন কৰাৰ কাৰণে মই ক'বলৈ বাধ্য হৈছোঁ। বৰ্তমানেও মোৰ MM কলেজৰ লগতো মই নাশক্তি হিচাপে জড়িত হৈ আছোঁ। তাতো 4জন ল'ৰা ছোৱালী আছে, মই তেওঁলোকৰ অধ্যয়ন কিতাপ চব পইচা দি আছোঁ। মলম হোজাই বিদ্যাপীঠতো মোৰ পিতৃ নামৰ যিখন তাতো 6জন ল'ৰা ছোৱালী আছে। বেছিভাগ ল'ৰা ছোৱালী দেউতা নাই, এটিম মাওৰা বুলি আছে বহুত ল'ৰা ছোৱালী, তেওঁলোকেও মই সহায় কৰি আছোঁ। ইয়াৰ বাহিৰেও আৰু এই কেইদিনমান আগতে আৰু 2জনমান ল'ৰা ছোৱালী মই মুঠাৰ ওপৰত এই বছৰত মোৰ 10টা ল'ৰা ছোৱালীক মই অধ্যয়নৰ খৰচ বহন কৰি আছোঁ। কিয় কৰি আছোঁ তাৰ কাৰণ হ'ল যে বহু মেধাৱী ল'ৰা ছোৱালী আছে, অৰ্থৰ কাৰণে পঢ়িব নোৱাৰে বা তেওঁলোকে ছাপোৰ্ট নাপায়, পৰিয়ালৰ আৰ্থিক ছাপোৰ্ট নাপায় বা সমাজৰ বহু মানুহ মই দেখিছোঁ আৰ্থিকভাৱে সচ্ছল যদিও আমাৰ এই ক্ষেত্ৰত বৰ আগবাঢ়ি অহা দেখা নাযায়। মই ব্যক্তিগতভাৱে মই চাকৰি জীৱনৰ যি মই দৰমহা পাওঁ,
তাৰে এটা অংশ মই প্ৰতি বছৰেই মোৰ যেন নিয়াৰ এবাউট 2 লাখ 1.5 পৰা 2 লাখ টকা এই দুখীয়া ল'ৰা ছোৱালীৰ অধ্যয়নৰ কাৰণে ব্যয় কৰোঁ আৰু এই ধাৰাটো মই জীয়াই থকালৈকে মই অব্যাহত ৰাখিম। মই আশা ৰাখিছোঁ যে খুব কম দিনৰ ভিতৰতে মই আৰু কিছু ল'ৰা ছোৱালীক আৰু কিছু ল'ৰা ছোৱালী আৰু 2 এজন আৰু ল'ৰা ছোৱালীৰ সংখ্যাটো বঢ়োৱাৰ চিন্তা কৰি আছোঁ। আৰু মই এই MM কলেজখনৰ লগত জড়িত হৈ আছোঁ। মই ৰাতি কিছু পৰিয়ালত ল'ৰা ছোৱালী আশাবৰ লগত গৈছোঁ, দেখা পাইছোঁ যে বেছিভাগ ল'ৰা ছোৱালী যিসকলে ষ্টাৰ ডিভিজনৰ পাই যে আৰ্থিকভাৱে দুৰ্বল, বহু ল'ৰা ছোৱালী আৰ্থিকভাৱে দুৰ্বল, যাৰ ফলত MM কলেজৰ ন্যায়াধীশ হিচাপে মই কিছুমানক মই বাকী সদস্যসকলক কৈ মেলি হওক বা নিজৰ তৰফৰ পৰা হওক প্ৰায় 7-8জন ল'ৰা ছোৱালী 75 নম্বৰ এবাৰ পোৱা ল'ৰা ছোৱালীখিনি মই সিহঁতে অধ্যয়নৰ সুবিধা কৰি দিছোঁ। তেওঁলোকে নামভৰ্তি কৰিছে, ছেকেণ্ড ইয়াৰটো আছে, এই বছৰো লৈছে। গতিকে মই এই কষ্টটো কৰাৰ কাৰণে মই ফাৰ্ষ্ট আৰু ৱৰ্ল্ডৰ 2জন পৰ্টেল ছাত্ৰকে ধন্যবাদ জনাইছোঁ। মানে এইটো কেনেকুৱা সম্ভৱ যে এটা ধৰি লওক আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ এজন ছাত্ৰক উলিয়াই আনি এখন গাঁৱৰ পৰা উলিয়াই আনি আপোনাক আপুনি শিক্ষা দিবৰ কাৰণে চেষ্টা কৰি আছে? দেখক, এটা জাতি বিশেষকৈ আমাৰ এই হোজাই জিলাৰ মুছলমান সম্প্ৰদায় হওক বা আন সম্প্ৰদায়, বিশেষকৈ মুছলিম সম্প্ৰদায়টো শিক্ষাত বহুত পিছপৰা। এজন ল'ৰাক যদি আমি শিক্ষিত কৰিব পাৰোঁ, তেওঁ ক'ৰবাত গৈ চাকৰি এটা কৰিলে ছুটি পাব, সন্মানেৰে তেওঁ জীয়াই থাকিব পাৰিব। আৰু মই টকা 1,000 2,000 দিয়ে টকা তেওঁ খাই বৈ শেষ কৰি পেলাব। গতিকে মই আধিৰ পৰা আজি 2009 চনৰ পৰা মই তেনেকৈ মই কেছ মানি কাকো নিদিওঁ। মেক্সিমাম ক্ষেত্ৰত মই কিতাপ কিনা পঢ়া অধ্যয়নৰ খৰচটো মই বহন কৰোঁ। ই এটা স্থায়ী কাম, তাৰ জীৱনটো স্বাৱলম্বী হ'ব পাৰিব, সি নিজৰ ভৰিত থিয় হ'ব পাৰিব। গতিকে মই মোৰ যিটো ইনকাম হয়, ইনকামৰ এটা অংশ মই সদায় এনেকেই মই দি থাকিম আৰু দি গৈছোঁ আৰু দি থাকিম। মানে আপোনাৰ কেনেকুৱা এই যাত্ৰা আৰম্ভ হৈছিল? ধৰি লওক আপুনি এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি আজি ইমান আপুনি যি স্থানত আছে, কোনখন বিদ্যালয়ৰ পৰা পঢ়ি আছিলে, বাকী আপোনাৰ সম্পূৰ্ণ জীৱনী যদি আমাক অকণমান বিস্তাৰিতভাৱে ক'লে হয়। মই প্ৰথমে মই পঢ়া শুনাৰ প্ৰতি বৰ ৰাপ নাছিল। মোৰ খুৰাক অভিযন্তা আতাউৰ ৰহমান চৌধুৰীয়ে বৰ গেলা কৰিছিল। গেলা কৰাৰ পিছত মই অলপ ডাঙৰ হৈয়ে মই প্ৰাথমিক বিদ্যালয় নাটেশ্বৰ প্ৰাথমিক বিদ্যালয়ত মই প্ৰাথমিক বিদ্যালয় অধ্যয়ন কৰিছিলোঁ। ইয়াৰ পিছত নীলবাগান কেএমই মাদ্ৰাছাৰ পৰা মই মাজুলীয়া বিদ্যালয়টো পাছ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত মই নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 9ম শ্ৰেণীত মই আকৌ কিবা এটা কাৰণত মই নকওঁ, মই মুৰাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 10ম শ্ৰেণী পাছ কৰিছোঁ। পৰৱৰ্তী সময়ত মই AGV কলেজত এবছৰ বিজ্ঞান শাখাত একাদশ শ্ৰেণী অধ্যয়ন কৰিছিলোঁ। পিছত মোৰ খুৰাই ক'লে, না আমি আৰ্থিকভাৱে অলপ দুৰ্বল, যদি এটা ল'ৰা কিবাকৈ পলিটেকনিক পঢ়ি পেলাই চাকৰি তাকৰি পায় পৰিয়ালটো চলাবতো মই বুজনি দিয়াৰ পিছত মই শিলচৰ পলিটেকনিকত ভৰ্তি হ'লোঁ। ভৰ্তি হৈ মই 1988ত ভৰ্তি হ'লোঁ। 1991 চনৰ পৰা পাছ কৰি আহি প্ৰথমে 2-4 বছৰ মই এনে অস্থায়ীভাৱে কাম কৰাৰ পিছত 1996ত পুনৰ মাষ্টাৰকে মই চৰকাৰী চাকৰি যোগদান কৰিছোঁ গোৱালপাৰা ইনভেষ্টিগেশ্যন ডিভিজন। ইয়াৰ পিছত মই হোজাই আহিছোঁ। এতিয়া বৰ্তমান সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে মই আমৰি চাব ডিভিজনত কাম কৰি আছোঁ। অস্থায়ী হিচাপে তাক দিয়া হৈছে মোক। এনে মই সহকাৰী অভিযন্তা হিচাপে মই আছোঁ, কিন্তু কাৰ্বি আংলং কাউন্সিলে মোক এতিয়া সহকাৰী কাৰ্যবাহী অভিযন্তা হিচাপে দায়িত্ব দিছে। মই যোৱা পৰহি দিনা দায়িত্ব লৈছোঁ। এই সুযোগতে মই বৃহত্তৰ মোৰ নীলবাগান ৰাজ্যৰ মই শলাগ লৈছোঁ আৰু কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ বিষয়ববীয়া বিশেষকৈ অভিযন্তা আমাৰ অতি শ্ৰদ্ধাৰ অভিযন্তা আমাৰ ৰাশি ৰহান ছাৰ, তেওঁ মোৰ নিয়মীয়া বা কৰ্তব্যপৰায়ণ দেখি তেওঁ মোক, যদিও মই সহকাৰী অভিযন্তা, তেওঁক মই এতিয়া সহকাৰী কাৰ্যবাহী অভিযন্তা দায়িত্ব দিছে। সদায় মই দায়িত্ব শ্ৰদ্ধাৰে পালন কৰোঁ বুলি আজি মই সেই পদটো পাইছোঁ। একচুৱেলি মই আৰু কেইটা বছৰ লাগিব মোৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পাওঁতে, কমিশ্যনৰ লেট আছে যদিও মোৰ কৰ্মগত দক্ষতা দেখি তেওঁ মোক এই পদত নিযুক্তি দিছে এতিয়া। আৰু লগতে মই মোৰ বাকী জীৱনৰ লগতে মই অলপ অধ্যয়নো কৰোঁ। মই 2009 চনৰ পৰা লিখা মেলা আৰম্ভ কৰিছোঁ। প্ৰথমে এখন কিতাপ লিখিছিলোঁ মই, সংগ্ৰহ সম্পাদনা মহৎ লোকৰ বাণী। ইয়াৰ পৰৱৰ্তী 2014 চনতে মই পুনৰ এখন কিতাপ জীৱনৰ খোজ, মই অলপ
জীৱনৰ খোজ নামৰ এখন কিতাপ, জীৱনৰ খোজ নহয় এখন মোৰ কিছু অনুভৱ নামৰ এখন কিতাপ মই লিখিছিলোঁ। ঠিক তেনে 2017 চনতে খাদ্যপুথি এখন জীৱনৰ খোজ এখন লিখিছোঁ। এই অলপতে মই আৰু এখন কিতাপ এনেকৈ মোৰ খুব এটা প্ৰবল ইচ্ছা যে আমি শিশুসকলক কিয় সফলতাৰে আমি সফলতাৰ শিখৰলৈ কিয় নিব নোৱাৰে, আমাৰ শিশুসকল কিয় সফল হ'ব নোৱাৰে, সেই কথাটো মই বহুত দিনৰ পৰা চিন্তা কৰি মই শিশুৰ এখন কিতাপ, শিশুৰ সফলতাৰ সোপান অলপতে মই লিখিছোঁ। অলপতে 9 ফেব্ৰুৱাৰী তাৰিখে 9 মাৰ্চ তাৰিখে হোজাই জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন নিৰ্বাচনতে এখন উন্মোচন কৰিছোঁ। আশা ৰাখিছোঁ খুব কম খৰচ বাকী আৰু এখন উপন্যাস লিখাৰো মই চেষ্টা ৰাখি আছোঁ। মই অলপ অধ্যয়ন কৰাৰ কাৰণে মই সদায় ব্যস্ত থাকোঁ। আজৰি সময়খিনি মই কিতাপ অধ্যয়ন কৰোঁ। ভাল কিতাপ হিচাপে চেমুৱেল স্মাইলৰ কিতাপ হওক, ডেল কাৰ্নেগীৰ কিতাপ হওক, ভাল ভাল লিখকৰ কিতাপবিলাক মই সদায় পঢ়ি থাকোঁ, দিবলৈ উৎসাহ উদ্দীপনা দিয়ে। এই চাকৰি কৰাৰ পিছতো আপুনি চাকৰি কৰি চৰকাৰী যি দায়িত্ব আছে, আপোনাক যি দায়িত্ব অৰ্পণ কৰা হৈছে, সেই দায়িত্ব পালন কৰি আপুনি দায়িত্ব পালন কৰাৰ পিছতেও আপুনি সমাজখনৰ বাবে লাগি আছে একেবাৰে। সমাজখনৰ বাবে একেবাৰে মানে সমাজৰ প্ৰতিটো কামত আপুনি যোগদান কৰে, প্ৰতিটো কামত আপোনাৰ বহুত বেছি অৱদান আছে আমাৰ সমাজত। মানে এইটো কেনেকৈ সম্ভৱ? আপুনি চাকৰি কৰাৰ পিছতো, চাকৰি যি দায়িত্ব শেষ কৰাৰ পিছত আপুনি এই কাম কৰে, মানে কেনেকুৱা এইটো? হয়, মই কিন্তু সময়ৰ মূল্য সদায় দিওঁ। মোৰ গোটেই দিনটোৰ মই কি কাম কৰিম আগদিনাখন মই প্লেনিং কৰোঁ। প্লেনিং কৰি মই প্লেনিং মতে কাম কৰি মই ডিপাৰ্টমেণ্টৰ কাম শেষ কৰাৰ পিছত আবেলি পৰত মই ওলাই যাওঁ ছাত্ৰ ছাত্ৰীৰ ঘৰত, বা মহল্লা মুছফদাৰী বিদ্যাপীঠৰো কিছু ল'ৰা ছোৱালীৰ ঘৰত যাওঁ, বা কলেজ স্কুলখন মতে চলিছে কিনা, কলেজখন মতে চলিছে কিনা। মোৰ দিনৰ ভাগত মই চৰকাৰী কাম কৰাৰ পিছত আবেলি মই ৰাতি প্ৰায় 10টা 11টালৈকে মই এইবিলাক কামতে ব্যস্ত থাকোঁ। লগতে মই সময় পালে অধ্যয়নো কৰোঁ। মোৰ জীৱনৰ মোৰ সময় একচুৱেলি মোৰ বন্ধু বান্ধৱ বহুত আছে, কিন্তু তাকো মই বেছি সময় নিদিওঁ। মই তাকো বেছি সময় নিদিওঁ, হাই হেল্ল' কৰি মই গুচি যাওঁ। কিন্তু কেতিয়াবা দুখো লাগে যে মোৰ বন্ধু তেওঁক মই সময় দিব পৰা নাই, তেওঁ মোক ফোন কৰিছে লগ কৰাৰ কাৰণে। সেইকাৰণে মই বহু বিয়া বাৰুত মই যাব নোৱাৰোঁ, কাৰণ মোৰ কিছু কাৰ্যসূচী আছে, ছাত্ৰ-ছাত্ৰীক খা খবৰ লোৱা, ৰিটাৰ্ণমেণ্ট কৰা, নিজৰ পৰিয়ালৰ খা খবৰ লোৱা। আৰু মই দুখ লাগে মই দিনত কেতিয়াও শুব নোৱাৰোঁ। বছৰেকত কেতিয়াবা 1 দিন বা 2 দিন মই আধা ঘণ্টা 1 ঘণ্টামান শুওঁ, তাতকৈ বেছি সময় মই শুব নোৱাৰোঁ। সময়ৰ সদায় সদব্যৱহাৰ কৰোঁ, মই সময় কেতিয়াও অপচয় নকৰোঁ, যাৰ ফলত মই ইমান কাম কৰিব পাৰিছোঁ। প্লাছ মোৰ এই সদিচ্ছাও আছে, ভাল কাম কৰিলে মই আত্মসন্তুষ্টি পাওঁ। বিশেষকৈ আনক যদি সহায় কৰিব পাৰোঁ, শিক্ষাৰ ক্ষেত্ৰত হওক বা আন ক্ষেত্ৰতো হওক, সহায় কৰিলে মই ব্যক্তিগতভাৱে সুখী অনুভৱ কৰোঁ। আৰু সেইটো মোৰ জীৱনৰ ব্ৰত হিচাপে লৈছোঁ। মই যিমান পাৰোঁ আনক সহায় কৰি মই আনন্দ উপভোগ কৰোঁ। সমাজ এখনৰ উন্নতিৰ বাবে শিক্ষা কিমান প্ৰয়োজন? একচুৱেলি শিক্ষা অবিহনে এখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে। শিক্ষাক আপোনাৰ সমাজৰ মেৰুদণ্ড বুলি কোৱা হয়, জাতিৰ মেৰুদণ্ড বুলি কোৱা হয়। এডুকেশ্যন ইজ দ্য বেকবোন অফ দ্য নেশ্যন, দি মোৰ ইউ ৰিড দি মোৰ ইউ লাৰ্ণ। গতিকে আমাৰ অভিভাৱক সমাজলৈ মোৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে আন খৰচ বাদ দি নিজৰ সন্তানক বিশেষকৈ ভাল কিতাপ কিনি দিয়ক, ভাল স্কুলত অধ্যয়ন কৰাৰ সুবিধা কৰি দিয়ক। স্কুল যে বিল্ডিংখন ভালে নহয়, শৈক্ষিক পৰিৱেশ যদি ভাল য'ত আছে তাতে আপোনালোকৰ ল'ৰা ছোৱালীখিনি অধ্যয়ন কৰে আগবঢ়াই লৈ যাওক। ল'ৰা ছোৱালীখিনিৰ খা খবৰ লওক, কিতাপ আছেনে, কলম আছেনে, বেমাৰ আজাৰ হৈছেনে, আৰু আজৰি সময়ত তেওঁলোকক ফুৰিবলৈ লৈ যাওক। কিছু হিষ্ট্ৰীৰ বিভিন্ন চাই আছে, বিশেষকৈ ধৰক ছায়েন্স মিউজিয়াম আছে গুৱাহাটী, ইয়াৰ পিছতো বিভিন্ন প্লেচ আছে, সেইবিলাকত সন্তানবিলাক লৈ যাওক। আৰু শিক্ষা নহ'লে কোনো জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে। আজি পৃথিৱীৰ বিভিন্ন উন্নত জাতিবিলাকত চাব আপুনি, আমেৰিকা হওক বা ব্ৰিটেইন হওক, গ্ৰেট ব্ৰিটেইন হওক, চবতে দেখিব আপোনাৰ যিবিলাক জাতি শিক্ষাত আগবাঢ়ি গৈছে, সেইবিলাক জাতি আদি উন্নতিৰ শিখৰলৈ পাই গৈছে। গতিকে মই আজিৰ সমাজৰ এটা আহ্বান কৰোঁ, আজিৰ অভিভাৱক সমাজ বা সচেতন সমাজৰ মোৰ এটা আহ্বান যে আপোনালোকৰ নিজৰ সন্তানৰ ভাল উচ্চ শিক্ষিত কৰক, লগতে ভাল মানুহ কৰাৰ কাৰণে চেষ্টা কৰক। আজিৰ দিনত দেখা পাইছোঁ আমি যদিও শিক্ষিত, কিন্তু ভাল মানুহ আমি হ'ব পৰা নাই। ভাল মানুহ গঢ় দিয়াৰ কাৰণে আমি কিছু নৈতিকতাৰ কথা আছে, নৈতিক শিক্ষাৰে আমি শিক্ষিত হ'ব লাগিব। এই সুযোগতে মই আজিৰ এই অনুষ্ঠানত মোক অতিথি হিচাপে মতাৰ কাৰণে মই NE First আৰু YSA ৱৰ্ল্ডৰ
স্বত্বাধিকাৰী দুয়ো পৰ্টেল স্বত্বাধিকাৰী মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি পুনৰ এই সমাজখন যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যায়, আমাৰ সমাজখন নৱপ্ৰজন্ম যাতে সেলফ ডিফেন্স হয়, ক্ৰিয়েটিভ কামত নিজকে নিয়োগ কৰে, সদায় ভাল চিন্তা কৰে, পজিটিভ চিন্তা কৰে। সদায় পজিটিভ চিন্তা কৰিলে নিশ্চয় নিজৰ মনো ভাল থাকে, সমাজৰো উন্নতি হয়, ব্যক্তিগতভাৱেও মনটো সদায় উৎফুল্লিত হৈ থাকে। এইখিনি কৈ মোৰ বক্তব্য, আজিৰ এই অনুষ্ঠানৰ বক্তব্য মই ইয়াতে সামৰণি মাৰিছোঁ। মই পুনৰ দুইটা পৰ্টেলৰ স্বত্বাধিকাৰীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক, আপোনাৰ যি মূল্যৱান সময় দিয়াৰ বাবে আমাক। আৰু এটা কথা মানে, আমাৰ যি অনুষ্ঠান সমন্বয়ত আহি আপোনাৰ কেনেকুৱা লাগিল? সঁচাকৈ মই সমন্বয় গোষ্ঠীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া প্ৰথম মোৰ এনেকুৱা পৰ্টেলবিলাকত মই প্ৰথমে এনে সাক্ষাৎকাৰ তেওঁলোকে লৈছে। এনে সাক্ষাৎকাৰ লোৱাৰ কাৰণে মই দুইটা পৰ্টেলৰ স্বত্বাধিকাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ হয়তো তেওঁলোকে যেনেকৈ বিচাৰিছে, হয়তো মই তেনেকৈ ক'ব পৰা নাই। একচুৱেলি মই কোৱাতকৈ কাম বেছি কৰোঁ, মই হাতে কাম বেছি কৰোঁ। কোৱাত মই ইমান এক্সপাৰ্ট নহয় যদিও, বহুত আছে ভাল বক্তা, কিন্তু ভাল বক্তা মই নহয়, হাতে কামে কৰা মানুহ। গতিকে মই পুনৰ দুইটা পৰ্টেলৰ স্বত্বাধিকাৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটো ইয়াতেই সামৰণি মাৰিছোঁ। সকলোৰে সুখ শান্তি সফলতা কামনা কৰি মোৰ বক্তব্য ইয়াতে শেষ কৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠান ইমানেই। আশা কৰোঁ পৰৱৰ্তী সময়ত আকৌ আপোনালোকৰ লগত লগ পাম এজন নতুন অতিথিৰ সৈতে। ধন্যবাদ।